হাই গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল ৰতন ব্লগ। বন্ধু বান্ধৱীসকল আপোনালোকক সকলোলৈকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। যিহেতুকে আজি কৃষ্ণ জন্মাষ্টমী, মোৰ তৰফৰ পৰা কৃষ্ণ জন্মাষ্টমী বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এতিয়া মই যিহেতুকে হিমাচল প্ৰদেশত আছোঁ, গতিকে হিমাচল প্ৰদেশৰ আমাৰ ইয়াত ওচৰতে ৰাধাকৃষ্ণ মন্দিৰ এটা আছে, অকণমান যাব লাগিব। গতিকে আমি খোজকাঢ়িয়ে যাম এইখিনি, যিহেতুকে তাত আমি যাই আপোনালোকক মই যিখিনি কৰোঁ তাত পূজা অৰ্চনা চলি আছে বৰ্তমান, আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম ভিডিঅ'টোৰ জৰিয়তে। গতিকে ভিডিঅ'টো ক্লিক নকৰাকৈ ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক। এয়া মোৰ লগত যাব, গতিকে আমি দুজনে এতিয়া অলৰেডি ৰেডি হৈছোঁ। এতিয়া ভিডিঅ' যাবলৈ ওলাইছোঁ, যাম আৰু। যাওক, বহুত আন্ধাৰ হৈছে আৰু এতিয়া বৰষুণ আহিব চাগে, চাওকচোন। চাওঁ, আমি মন্দিৰ পালোঁ। এইটো মন্দিৰ। পালোহি মন্দিৰ। এইটো হ'ল মেইন কৃষ্ণ। বহুত ধুনীয়া লাগিলে ইয়াত। চাওক, এইটো কৃষ্ণ। এতিয়া মই কৃষ্ণ লৈছোঁ। অলৰেডি আমি ফটো ল'লোঁ, পূজা কৰিলোঁ, গোটেইখিনি হৈ গ'ল। এতিয়া আমাৰ যাবৰ টাইম হ'ল, আমি এতিয়া যাওঁ। ইয়াত চাওক, ইয়াত গৰু আছে। গৰু ইয়াত 700ৰো অধিক গৰু বহুত আছে। গৰু ইয়াত গৰু ৰখা হৈছে। কেনে লাগিল আহি? ভাল, ধুনীয়া।
দিছে কেনে লাগিল কৈ দিয়া মজা মজা যোনে ইয়াত আহিব না আহি কিনে ক'ব লাগিব ইয়াত ইমান ধুনীয়া মন্দিৰ বহুত ভাল লাগিল গতিকে এতিয়া যাবলৈ ওলাইছোঁ ভিডিঅ'টো কেনে পাইছে জনাব লাইক কৰিব কমেণ্ট কৰিব আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব গতিকে এতিয়ালৈ